Hey guys, স্বাগতম জনাইছো মই উপাসনাই মোৰ চেনেল উপাসনা সাইকেল ব্লগৰ আন এটি ভিডিঅ'লৈ। এতিয়া 8 বাজি গৈছে আৰু মই লৈছো একাপ ৰঙা চাহ খাবলৈ। অলপ ভুজিয়া লৈছো আৰু বিস্কুট লৈছিলো দুখন, কিন্তু মোৰ ল'ৰাটোৱে চুৰ কৰি লৈ গৈছে। ই টপগল বিস্কুট খাবলৈ ইমানেই ভাল পায় নহয়। আৰু এয়া চাওকচোন, এয়া মোৰ ল'ৰা আইকৰ ভাগৰ চাহ বিস্কুট তিয়াই খাই আছে। কোনো হৈ কৰি দিয়া, এফালে চোৱা, হৈ কৰি দিয়া। তো মই চাহকাপ খাই লওঁ, আকৌ লগ পাম, তেন্তে চাই থাকিব। মই কৰিবলৈ আহিলো আৰু সি আহি এনেদৰে ডিষ্টাৰ্ব দি আছে। কেনেদৰে কৰিব বাৰু কওকচোন। যোৱা মোৰতো বদল দিছে, যোৱা যোৱা যোৱা। তোমাক কেইবাটাও মই বেলুন ফুলাই দিছিলো, এইটো কি কৰিলা? Hey guys, এতিয়া আহিছোঁ পাকঘৰলৈ ৰাতিৰ আহাৰৰ বাবে। সকলোৱে কৈ আছে কিবা এটা স্পেচিয়েল খুৱাব লাগে। এতিয়া স্পেচিয়েলনো কি খুৱাম, তেনেকৈ একো নাই। ভাবিলোঁ পোলাওকে বনাওঁ, কিন্তু দুৰ্ভাগ্য কথা এইটোৱেই যে হঠাতে লোৱা সিদ্ধান্তৰ কাৰণে চিকেন পোলাও নহয়, আজি খাম এগ কাৰী আৰু পোলাও। তো বলক বনাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম মই কেনেকৈ কি কৰি বনাওঁ। প্ৰথমতে মই পোলাওখিনি বনাই ল'ম। পোলাওখিনি বনাবলৈ মই ইয়াতে 3টা লং, এডোখৰ ডালচেনি আৰু 3টামান ইলাচি দিছোঁ। অকণমান লৰাই লৈছোঁ, পানী আছে ফুটিছে। ক'বলৈ পাহৰিলোঁ, মই প্ৰথমতে প্ৰেছাৰ কুকাৰটো গৰম কৰি তাতে ডাঙৰ চামুচেৰে 3 চামুচ ঘি দিছোঁ। ঘি অকণ মই সৰহকৈয়ে দিছোঁ। তাৰপিছত এইখিনি দিছোঁ। তাৰপিছত মই দিছোঁ কেইটামান বাদাম। কাজু দিব লাগে, কিন্তু বৰ্তমান মোৰ সময়ত কাজু নাই, সেইবাবে মই এইটো বাদামেই দিছোঁ। যিহেতু ঘৰতে খাম, চলি যাব আৰু। অকণমান গৰমকৈ ভাজি লৈছোঁ। মই গেছটো একেবাৰে ল' কৰি ৰাখিছোঁ, নহ'লে এইখিনি জ্বলি যাব। এতিয়া মই ইয়াতে কেইটামান কিচমিচ দি দিছোঁ। অকণমান ভালদৰে ভাজি লৈছোঁ। মোৰ ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম চাউলখিনি। এইখিনি মই লৈছোঁ জিৰা ৰাইচ। আজি জিৰা ৰাইচেদি বনাইছোঁ পোলাও।
এয়া চাউলখিনি দিলোঁ। এতিয়া মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই গেছটো অকণমান মিডিয়াম জুইত দি দিছোঁ। চাউলখিনি মই ঘিখিনিত ভালদৰে অকণ সময় ভাজি ল'ম। মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম। এয়া মই পানী দি ল'লোঁ। এতিয়া মই ঢাকোনখন মাৰি দিম, মাৰি সিজিবলৈ দিম। আজি মই পোলাওটো একেবাৰে সাধাৰণভাৱে বনাইছোঁ, একো ভেজিটেবল ইউজ কৰা নাইকিয়া। আচলতে হঠাতে লোৱা সিদ্ধান্তৰ বাবে মই একো যা যোগাৰেই কৰিব নোৱাৰিলোঁ। চিকেনো আনিব নোৱাৰিলোঁ আৰু পোলাওত মানে দিব পৰা কোনো ভেজিটেবল নাছিল মোৰ তাত। গাজৰ, বিন, ফ্ৰেঞ্চবিন একোৱেই নাছিলে। সেইবাবে মই চিম্পুলকৈ বনালোঁ ঘৰতে খাবলৈ। এতিয়া মই আপোনালোকক এটা বস্তু দেখাওঁ। আজি কিবা এটা বনোৱা হৈছিলে, কিন্তু মই ৰেচিপিটো বা দেখুওৱা নহ'লে। ইমান উৎপাত হ'ল আৰু ল'ৰাটোৱে ইমান হুলস্থুল কৰিছিল, ইমান দিগদাৰ কৰিছিল, সেইবাবে মই একো দেখুওৱা নহ'ল। কিন্তু কি বনাইছিলোঁ সেইটোকে দেখুৱাওঁ আপোনালোকক, ব'লক। এইয়া কি বাৰু নে ক'বচোন। এয়া পকা লাডু, আমি পকা লাডু বুলি কওঁ। মানে পিঠাগুড়ি আৰু মিঠৈটো পাক বনাই, কি পাক দিয়া নে কি বুলি কয় মই নাজানো ইমান বিশেষকৈ। পগাই বনায়, সেইকাৰণে পকা লাডু বুলি কওঁ আমি। আপোনালোকে কি বুলি কয় জনাবচোন। এইটো বনালোঁ, কিন্তু দেখুওৱা নহ'লে বাৰু, পিছলৈ বনালে দেখাম। এতিয়া বনাব লৈছোঁ মই এগ কাৰী। এগ কাৰীৰ বাবে মই তেলখিনি কেৰাহীত গৰম কৰি লৈছোঁ। আচলতে গৰম কৰি লৈছোঁ মানে এইখিনি তেলতে মই ডিমকেইটা অকণ ফ্ৰাই কৰি ল'লোঁ, আৰু সেই একেখিনি তেলতে মই এতিয়া পিঁয়াজখিনি মই অকণ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম এটা পিঁয়াজ আৰু কেইটামান জালুক, কেইটামান গোটা জিৰা আৰু লং, ইলাচি, ডালচেনি এটা পেষ্ট বনাইছিলোঁ, সেইটো মই ইয়াতে দি দিছোঁ। শুনিছেনে মোৰ ল'ৰাটোৰ হুলস্থুল, ইগন'ৰ কৰিব আৰু। এইখিনি মই ভালদৰে ভাজি ল'ম। যেতিয়ালৈকে ইয়াৰ পৰা এটা তেল বিৰিঙি নাহে। এয়া মোৰ মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিছোঁ আলু কেইডোখৰ মই ডিমকেইটাৰ লগতে সিজাই লৈছিলোঁ। ভালকৈ অকণ ভাজি ল'ম। অকণমান আলুকেইকণ ভাঙি দিছোঁ, ইমানো ভাঙি নিদিওঁ। আলু এনেকৈ বেছিকৈ ভাঙি দিলে খাবলৈ বেয়া পায়। এয়া মই আলু কেইডোখৰো মছলাখিনিৰ লগতে অকণ সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে ডিমকেইটাও দি দিছোঁ।
অকণমান ভাজি লৈছোঁ। এয়া হৈ গ'ল মোৰ ভাজা। এতিয়া মই ইয়াতে দি দিছোঁ পানী প্ৰয়োজন অনুসৰি। হৈ গৈছে, এতিয়া মই ভালদৰে উতলিবলৈ দিম। এয়া উতলিছে, এতিয়া মই ইয়াতে দি দিছোঁ অকণমান চিকেন মছলা। ভালদৰে লৰাই দিছোঁ এপাক। এয়া প্ৰায় হৈয়ে গৈছেহি। এতিয়া মই ভালদৰে এপাক উতলাই লৈ পেলাই, যিহেতু মোৰ ল'ৰাটোৱে জ্বলা নাখায়, সেইবাবে ল'ৰাটোলৈকে আৰু দেউতালৈকে কাঢ়ি ল'ম, লৈ পেলাই ইয়াতে অলপ দি দিম ৰেড চিলি। তাৰপিছত হৈ যাব, অফ কৰি দিম। এয়া হৈ গ'ল, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। আনফালে মই এইখিনি কাঢ়ি থ'লোঁ। আৰু এতিয়া ব'লকচোন পোলাওখিনি চাওঁ কেনেকুৱা হৈছে। এয়া পোলাওখিনি। এইটো বাদাম দিয়াৰ বাবে অকণমান ৰঙচুৱা ভাৱটো হৈছে, বাট একো নাই, ঘৰতে খাম যিহেতু। আৰু ভাল হৈছে পোলাওখিনি। এয়া হে গাইজ, মোৰ ৰাতিৰ আহাৰ হৈ গ'ল। স্পেচিয়েল বোলোতেও তেনেকুৱা একো স্পেচিয়েল নাই, সাধাৰণভাৱে বনালোঁ। হৈ গ'ল, এতিয়া খাম, অলপ পিছত খাম। এতিয়া মই ল'ৰাটোক খুৱাই বোৱাই লওঁ, তাৰপিছত আমি খাম লাহে লাহে। তো সেয়াই আৰু, খাই বৈ লৈ শুই যাম। তো আজিৰ ভ্লগটো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিল ভিডিঅ'টো চাই তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি দিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে মোৰ চেনেলটোত আপোনালোক নতুন সদস্য হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ তেন্তে বেলেগ এটা ভিডিঅ'ৰ সৈতে লগ পাম। তো আজিলৈ বাই বাই।